আজি চিমেঞ্চাপৰি অন্তৰ্গত পঞ্চায়তৰ অন্তৰ্গত গাঁৱৰ একেবাৰে ওচৰতে আমাৰ পঞ্চায়তৰ অফিচৰ পৰা প্ৰায় চাপৰি টাউনৰ পৰা ধৰক 100 মিটাৰ বা 150 মিটাৰ অন্তৰ্গত গাঁও এখন। গাঁওখনৰ নাম হ'ল আমাৰ 1 নং চিমেঞ্চাপৰি নতুন গাঁও লগতে আমাৰ খৈৰগুৰি গাঁও। দুখন গাঁও সংযুক্ত এইটো ৰাস্তা বা পদূলি আৰু IBC যিটো লাইন। এনেকুৱা এটা জেগা নাই যে আজিৰ দিনত সাগৰৰ ওপৰেদি বা নদ নদী ওপৰেদিও কাৰেণ্ট সংযোগ কৰিছে, পানীৰ সম্পূৰ্ণ কিবা যোগাযোগ কৰি দিছে বিশুদ্ধ পানী খাবৰ কাৰণে। গতিকেলৈ এতিয়া আমি এইটোৱে আহ্বান জনাইছোঁ তেখেতলোকক, আমাৰ অতি শীঘ্ৰে আমাক কাৰেণ্ট লাগে, পানী লাগে। ল'ৰা ছোৱালী নহ'লে বহুত বেমাৰ আজাৰ হৈছে। আৰু লগতে আজি ইমান বছৰে 2001 চনৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ, আজিলৈকে এটা লেট্ৰিন দিয়া নাই, এটা ঘৰ দিয়া নাই, এজন মানুহকো মানে বৃদ্ধ পেঞ্চনৰ কিবা ব্যৱস্থা কৰি দিয়া নাই। গতিকেলৈ তেখেতক অনুৰোধ জনাইছোঁ যে আমাক ভাল চকুৰে চাই বা ভাল হেৰিকৈ চাই আমাক সেইখিনি অসুবিধাখিনি আমাক পূৰণ কৰে। তাৰ বাবে আমি অসম চৰকাৰ হওক বা ভাৰত চৰকাৰকে হওক, তেওঁলোকে ঢেৰ কয় বোলে যে দিছোঁ কিন্তু কি দিছে, বহুত মানুহক দিছে বস্তু, কিন্তু আমাৰ এইখন গাঁৱত আজিলৈকে এজনী মাইকী মানুহে এটা এমুঠি সূতা পোৱা নাই, এখন আঁঠুৱা ব্যৱস্থা কৰি নিদিয়ে। আমি দিন হাজিৰা কৰি খোৱা মানুহ। গতিকেলৈ আমি এইটো অনুৰোধ জনাইছোঁ, তেখেতলোকে অনাগত দিনকেইটাত আমাৰ এই দুখন গাঁও সংযুক্ত হৈ থকা এই ৰাস্তাটোৰ কাষত থকা আমাৰ কাষৰীয়া একেবাৰে নিচেই পিছপৰা গাঁওখনক যাতে আমাক ভালদৰে যিখিনি আমাৰ হেৰি আছে অভাৱনাতন আছে তাৰ পূৰণ কৰে। তাৰ বাবে আমাৰ অসম চৰকাৰকে হওক বা ভাৰত চৰকাৰকে হওক আমি অনুৰোধ জনাইছোঁ যাতে অনাগত ইলেকশ্যনৰ আগে আগে আমাৰ সম্পূৰ্ণ বস্তুখিনি আমি পাব লাগে। আমি ভোট চিমেঞ্চাপৰি দিওঁ। আমি পঞ্চায়তৰে আমি অন্তৰ্গত গাঁও আৰু সেয়াতে আমি তেখেতলোকৰ আণ্ডাৰতে আমি আছোঁ এতিয়া বৰ্তমান। আমাৰ হেৰি হয়, কোনে হয় আপোনাৰ বিধায়ক আমাৰ ভুৱন বৰগোহাঁই ডাঙৰীয়া। তেখেতক আপোনালোকে হয় আমি জনাইছিলোঁ মানে আমাৰ MP ছাৰ আহিছিলে আৰু আমাৰ বিধায়ক ছাৰ আহিছিলে, তেওঁলোককো আমি এপ্লিকেশ্যন দিছিলোঁ। বৰুৱা ছাৰ আহিছিলে আৰু ভুৱন বৰগোহাঁই ছাৰ আহিছিলে, প্ৰধান বৰুৱা ছাৰ আৰু ভুৱন বৰগোহাঁই ছাৰ আহিছিলে। তেখেতলোকক আমি নিজৰ হাতে দিলোঁগৈ এই কাৰেণ্টৰ কাৰণে এপ্লিকেশ্যন, কিন্তু আজি পৰ্যন্ত আমি মানে কিবা পোৱা নাই, মানে ৰিজাল্ট পোৱা নাই। গতিকে তাৰ আগততো বহুতবাৰ দিছোঁ, বহুত কাৰণে কৈ আছোঁ আমি যে আমাক এইটো বস্তু নাই সেইটো বস্তু নাই। আজি আমি চাওক পানী নাই, পানী চিমেণ্ট নদীৰ পৰা খাব লাগে। এনেকুৱা পৰিস্থিতি হৈছে যে ল'ৰা ছোৱালীয়ে ৰাতিপুৱা স্কুল যাব নে পানী আনিবগৈ চিমেণ্ট নদীৰ পৰা। আপোনালোকে নিজে চিন্তা কৰক, আমাৰ এনেকুৱা অৱস্থা হৈ আছে। আৰু কাৰেণ্ট বুলি ক'বলৈ এইটো এটা উপায় নাই। চৰকাৰক এইটো আহ্বানটো সেইটোৱে প্ৰত্যেকবাৰে আমি জনাই আছোঁ যে আমাক লাগেই, মানে দিব লাগে। এই জানুৱাৰী মাহৰ আগত যদি সেইখিনি গোটেইখিনি কাম কৰি দিব লাগে আমাক। আৰু যদি মানে তেওঁলোকে যদি অৱহেলা কৰে তেতিয়া তেখেতলোকক আকৌ দুনাইবা আমি আহ্বানটো জনাব নোৱাৰোঁ মানে। আৰু তেতিয়া ভৱিষ্যতে জানিম যে তেখেতলোকে আমাক বেয়া পায় আৰু আমাৰ সেই ভোট ভৱিষ্যতে আমি ডাইৰেক্টলিও ক'ব বিচাৰিছোঁ, যদি সেইখিনি আমাক সহায় নকৰে তেতিয়া ভোট ভৱিষ্যতলৈ আমি ধৰক তেখেতলোকক কোনো আহ্বান জনাবলৈ নাযাম, কোনো দৰখাস্তকাৰী দিবলৈ নাযাম। আমি সেয়াকে কৈ সামৰণি মাৰিছোঁ। আমাৰ ভুৱন বৰগোহাঁই ডাঙৰীয়া, তেখেতক আমি এতিয়াও অনুৰোধ জনাই আছোঁ। তেওঁলোকে ইলেকশ্যনৰ টাইমত আহে, বহুতসকলে আহি পিনে আমাক কয়, বহুত ভুৱা বাতৰিও দিছে যে আপোনালোকৰ এইটো আমাক জিকাওক, আমি বস্তু আমুক দিম তামুক দিম। কিন্তু যেতিয়া ইলেকশ্যন পাৰ হৈ যায় তেওঁলোকে জিকি মেলি আমাক ইয়াত ঘূৰি চোৱা মানুহ কোনো নাই। আমি যদি যাওঁ কোনোবা এটা অফিচত যাওঁ বা কিবা এটাই দৰখাস্ত দিবলৈ যাওঁ, কিন্তু আমি যে এই নপঢ়া নুশুনা বা ব্যক্তি বা কাম কৰা অলপ দুখীয়া শ্ৰেণীৰ মানুহ বুলি মানে অলপ সম্পূৰ্ণ দুখীয়া মানে একোৱে নাই। আমি দিনভৰ হাজিৰা নকৰিলে গধূলালে আমাৰ মানে চৌতলত জুই নজ্বলে। গতিকেলৈ সেই কথাখিনিকে আমি জনাব বিচাৰিছোঁ যে আমি ইমান দিনে বসবাস কৰি আছোঁ, আমি তেখেতলোকে আমাক নিশ্চয় ভাল চকুৰে চাই আমাৰ যিখিনি বস্তু পাব লগা আছে সেইখিনি আমাক সম্পূৰ্ণৰূপে দিব লাগে এই উপ নিৰ্বাচনৰ আগে আগে। আমি আৰু লগতে আমি যদিও আছোঁ এই চিমেঞ্চাপৰি টাউনৰ ওচৰত, আৰু কাৰেণ্ট চাৰেণ্ট একোৱেই নাই। মানে আমাৰ ইয়াত 193 আছে, 193 ঘৰ। আৰু আমাৰ যিখিনি আমাৰ মেজৰিটি মানে ল'ৰা ছোৱালীৰ পৰা ধৰি গোটেইখিনি আমাৰ 400 ওপৰত হ'ব। আৰু ল'ৰা ছোৱালী এনেকুৱা অভাৱনাতন হৈছে যে পঢ়া শুনাটো ল'ৰা ছোৱালী গৈছে, যোৱাটো স্কুল যায়, গধূলি কিতাপ পঢ়িবলৈ কাৰেণ্ট নাই,
পানী লাইটৰ কোনো ব্যৱস্থা নাই আৰু দিয়ে কি এই কেৰাচিন তেল মাহেকত দিয়ে 2 লিটাৰ কেৰাচিন তেলত এঘৰ মানুহৰ মাহটো চলিব পাৰে নেকি? কেতিয়াও নোৱাৰে। গতিকেলৈ আমি অনুৰোধ জনাইছোঁ তেখেতে আমি সোনকালে অতি সোনকালে মানে ভাল চকুৰে চাই আমাৰ এই ব্যৱস্থাখিনি অতি সোনকালে কৰি দিব লাগে। আৰু আমাৰ আছে আছে কি আছে আপোনালোকৰ? আছে আমাৰ ৰেচন কাৰ্ড আছে, ভোটাৰ আই কাৰ্ড আছে, সম্পূৰ্ণ আছে। কিন্তু আমাৰ এই যে বয়োজ্যেষ্ঠ মানুহ কিজনো বহুতো আছে, আজিলৈকে বৃদ্ধ পেঞ্চন দিয়া নাই। কিয় সেইটো ব্যৱস্থা কৰা নাই? কোনোবাও সোধক, কোন কাকো দিয়া নাই। আৰু এটা আই ৱাই ঘৰ আমাৰ ইয়াত পোৱা নাই, কিয় নিদিয়ে?